कैसे हैं आप लोग? तो कैसे हैं आप लोग? तो कैसे हैं आप लोग? बहुत बुरे हैं हम लोग। भोसड़ी। হ'ব খবৰ লৈ থাকিম, ইমান গালি পাৰিব নালাগে। ইমান ধুনীয়া যদি ফুল এখিনি ফুলি থাকে আৰু কেমেৰাত বন্দী কৰি নহাকৈ আহিম, বাপৰে হ'বই নোৱাৰে। তো মই আহিলো নাজিৰাৰ বালিঘাটৰ এখন ৰেষ্টুৰেণ্টলৈ। ৰেষ্টুৰেণ্টখন সোমাই দেখিলো এটা বেলেগ এটা পৰিৱেশ, বাপৰে ইমান ইউনিক এটা পৰিৱেশ, ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু ইয়াৰ বহাৰ চিষ্টেম টোটেলি ইউনিক হয়। তলত বহি খাব লাগিব আপুনি, কুচন পাৰি দিছে। আৰু ইয়াৰ অ'নাৰজন এজন জনপ্ৰিয় ডান্সাৰ এক্টৰ বুলিয়ে ক'ব পাৰি। তেওঁৰ নাম হৈছে বিজিত বৰপাত্ৰ। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी। ইমান ধুনীয়া এটা পৰিৱেশ পায় আৰু মই ফটো কেইখনমান উঠাকৈ জানো আহিব পাৰোঁ, গতিকে ভাবিলো যে ফটো কেইখনমান ধুনীয়াকৈ উঠি লওঁ। আৰু সেই সময়তে তেওঁৰ লগত বাৰ্তালাপ কৰিলোঁ। তো এই সময়তে আমাৰ আহি পাই গ'ল আমাৰ চিকেন ফ্ৰাইড মম'জ। তো মম'জকেইটা দেখি মুখত লোভ পৰিলে। তো সেই বুলি মই খাই লওঁ বুলি ভাবিলোঁ। তো মম'কেইটাই খাই বহুত বেছি টেষ্টি লাগিল।